নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰণী। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এইখন ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ক'বলৈ খুজিছোঁ যে মই এইখন চেনেল কিয় ষ্টাৰ্ট কৰিছিলোঁ আৰু চেনেলখন ষ্টাৰ্ট কৰাৰ মানে 1 বছৰমান হৈ গ'ল, প্ৰায় 8-10 মাহমান হৈছে। আগষ্ট মাহত খুলিছিলোঁ না, তো 10 মাহমান হ'লে আৰু, তো প্ৰায় 1 বছৰ হ'লে মই কিয় মানে ৰেগুলাৰলি ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু লাষ্টত মই এইটোও ক'ম যে মই এটা নতুন চেলেঞ্জ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, সেইটোৰ বিষয়ে আপোনালোকক জনাই দিব বিচাৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে কণ্টিনিউৱাছলি চাই থাকক। তো ভিডিঅ'টো আৰম্ভ কৰি লওঁ। প্ৰথমতে মই আপোনালোকক জনাই দিব খুজিছোঁ যে এই চেনেলখন ক্ৰিয়েট কৰাৰ মোৰ মেইনলি এটাই উদ্দেশ্য আছিল, সেইটো হ'ল কমিউনিকেশ্যন স্কিল মানে ভাল কৰা। মানে কথা বতৰা ক'ব নোৱাৰোঁ, আপোনালোকে দেখিব পাব বিগত 8-10 মাহ ধৰি মই ভিডিঅ' দি আছোঁ। আপোনালোকে মোৰ চেনেলটোত ভিজিট কৰিলে চাব পাব যে মই মানে সজাই কথা ক'ব নোৱাৰোঁ আৰু ততলাই থাকোঁ, মানে কেমেৰাৰ আগতো আৰু ততলাই থাকোঁ। এনেতো ইমান নততলাওঁ, মানে ঠিকে আছে মোটামুটি, কিন্তু কেমেৰাৰ আগত একদম ততলাই থাকোঁ আৰু মানুহৰ আগত কথা কোৱাৰ সাহস নাপাওঁ। সেইবাবে মই এই চেনেলখন খুলিছিলোঁ যে কমিউনিকেশ্যন স্কিল ডেভেলপমেণ্ট কৰিম। একচুৱেলি এইখন মোৰ দ্বিতীয় চেনেল হয়। মই প্ৰথমটো চেনেল ক্ৰিয়েট কৰিছিলোঁ যোৱা বছৰ জুন মাহত, যিটো চেনেলৰ নাম আছিল মিষ্টাৰ লুজাৰ, আৰু মই হেণ্ডেলটো ইয়াত দি দিম, আপোনালোকে চাৰ্চ কৰি চাই ল'ব পাৰে। তাত মই প্ৰথমে ভিডিঅ' আপলোড দিয়া ষ্টাৰ্ট কৰিছিলোঁ জুন মাহৰ পৰা, এই একে কাৰণত, মানে কমিউনিকেশ্যন স্কিল ডেভেলপ কৰাৰ বাবে। কিন্তু তাত মই কি কৰিছিলোঁ, ভিডিঅ'বোৰ হিন্দীত হিন্দী ভাষাতে কৈ আপলোড কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এমাহমান ভিডিঅ' আপলোড দিয়াৰ পিছত দেখিলোঁ যে নহয়, এনেকৈ নহ'ব। মানে এনে কথা ক'ব নোৱাৰোঁ, মই বঙালী হয়, বাংলাতে কথা ক'ব নোৱাৰোঁ, আৰু সৰুৰ পৰা অসমীয়াত পঢ়িছোঁ, অসমীয়াতো কথা ক'ব নোৱাৰোঁ, আৰু মই এতিয়া হিন্দীত কথা পাতি আছোঁ। এইটো কেনেকৈ সম্ভৱ? তো এনেকৈ নহ'ব, ডিচিশ্যনটো চেঞ্জ কৰিব লাগিব। তাৰপিছত এমাহমান ভিডিঅ' আপলোড কৰি আৰু তাৰপিছত জুন মাহটো ভিডিঅ' আপলোড কৰিছিলোঁ, কিন্তু জুলাই মাহটো মানে ভিডিঅ' বন্ধ কৰি দিছিলোঁ। জুলাই মাহত ভিডিঅ' বন্ধ কৰি দিয়াৰ পিছত তাৰপিছত মই আগষ্ট মাহত মই ভাবিলোঁ যে নহয়, এনেকৈ নহ'ব, হাল চাৰিবতো নোৱাৰি, কিবা এটা মানে চেষ্টা চলাই যাব লাগিব, এনেকৈ নহ'ব। তো সেইবাবে মই আগষ্ট মাহত মই আকৌ এইখন নতুন এখন চেনেল ষ্টাৰ্ট কৰিলোঁ, আৰু এইখনৰ নাম আপোনালোকে জানে, ড্ৰিমাৰণী, যিখন চেনেলত আপোনালোকে এই ভিডিঅ'টো দেখি আছে। তো এই চেনেল ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত 2 মাহমান পিছত, মানে জুন মাহত মই চেনেলখন বনালোঁ, মিষ্টাৰ লুজাৰ চেনেলখন। তাত এমাহমান ভিডিঅ' দিলোঁ, যে নহ'ব বুলি ভাবি তাৰপিছত কোৱাইট কৰি দিছিলোঁ, নহ'ব মোৰ দ্বাৰা। তাৰপিছত পটককৈ মনত আহিল, কিয় নহ'ব, চেষ্টাটো চলাই যাব লাগিব। সেইবাবে দ্বিতীয়খন নতুন আৰু এখন চেনেল খুলিলোঁ, যিখন চেনেলত আপোনালোকে মোক ভিডিঅ'টো দেখিব পাৰি আছে, আৰু যিটো চেনেলৰ নাম হৈছে ড্ৰিমাৰণী। তো এইখন চেনেল ষ্টাৰ্ট কৰিলোঁ। তো ইয়াতো মানে ছেইম কেছ হৈ গ'ল। তাৰপিছত এনেকুৱা ছেইম প্ৰব্লেম হ'ল যে মই ইয়াতো ভালদৰে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, মানে কথা ক'ব ঠিকমতে নোৱাৰোঁ। সেইবাবে পিছত এইখন চেনেলতো এমাহমান বন্ধ কৰি ৰাখিলোঁ। তো টোটালি মানে মোৰ দুখন চেনেলতে ভিডিঅ' মানে কেইটামান কৰি আপলোড কৰি বন্ধ কৰি ৰাখিলোঁ। তো বন্ধ কৰি ৰখাৰ পিছত এতিয়া চেনেল দুখন ক্ৰিয়েট কৰিছোঁ। এতিয়া কিবা নহয় কিবা এটা কৰিবই লাগিব নহয়, ঘৰত যিহেতু বহি আছোঁ। সেইবাবে মই ভাবিলোঁ যে যেতিয়া মই SSC-GD 2024 যিটো ফিজিকেল আৰু মেডিকেলৰ সময়ত, তেতিয়া মই মানে যিটো মানে ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ, সেইটোৰ ওপৰত ভিডিঅ' আপলোড দিবলৈ ষ্টাৰ্ট কৰিলোঁ। তো সেইবিলাক ভিডিঅ' আপোনালোকে মোৰ চেনেলত গ'লে পাব, যে ফিজিকেলৰ সময়ত মই কেনেকৈ দৌৰাদৌৰি কৰিছোঁ, সেইবিলাকৰ ভিডিঅ' দি আছিলোঁ। ঠিক আছিল, সেইটো দিলোঁ। দিয়াৰ পিছত মেডিকেল আৰু ফিজিকেল দি আহিলোঁ। দি অহাৰ পিছত মেডিকেল মোৰ বেয়া হ'ল। তাৰপিছত মনটো বেয়া হৈ গ'ল, আকৌ ইটো চেনেলত ভিডিঅ' আপলোড কৰা বন্ধ কৰি দিলোঁ। সেইটোতো বহুত দিনৰ পৰাই বন্ধ আছিল। তাৰপিছত আকৌ পঢ়া ষ্টাৰ্ট দিলোঁ নেক্সট SSC-GDৰ বাবে, SSC-GD 2025ৰ বাবে। তো সেই ভিডিঅ'টো মই মিছন চৰকাৰী নকৰি নামৰ এটা চেলেঞ্জ দি, এই মানে মোৰ যিখন ফাৰ্ষ্ট চেনেল আছে মিষ্টাৰ লুজাৰ, ইয়াত হেণ্ডেলটো দি দিম, আপোনালোকে চাই ল'ব পাৰে। তো সেইখন চেনেলত ভিডিঅ' ষ্টাৰ্ট দিলোঁ যে নহয়, হিন্দীতে দিম। হিন্দীত কিয় নোৱাৰিম, মানুহ নোৱাৰা বস্তু একো নাই, ট্ৰাই কৰি যাম, যিমানবাৰ হাৰিম দেখাৰ দৰকাৰ নাই। কিয়নো মানুহে আমাক সহায় কৰিব নাহে, যি কৰিব লাগিব নিজেই কৰিব লাগিব। সেইটোৰ মানে উৎসাহ লৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলোঁ। তো তাত ছেইম হ'ল, আগৰ নিচিনাই। আগত যেনেকুৱা এসপ্তাহ আপডেট দিয়া নাই, কিন্তু এইবাৰ কি হ'ল যে 2-3 সপ্তাহমান আপডেট দিছিলোঁ। 17-18 দিনমানৰ নিচিনা আপডেট দিলোঁ ষ্টাডিৰ। আপডেট দিয়াৰ পিছত দেখিলোঁ যে নহয়, মই এইবিলাকৰ নহ'ব, মানে মই এনেই লেজি হয় বহুত। তো এইবিলাক ভিডিঅ' বনোৱা, থাম্বনেইল বনোৱা, তাৰপিছত এইবিলাক এডিট কৰা, মানে এইবিলাক যদি থাকে তেনেহ'লে মোৰ নহ'ব। কিয়নো মোৰ দৰে লেজি ল'ৰাৰ মানে গোটেই দিনত মানে খালি যদি মই পঢ়া শুনা কৰোঁ, তেনেহ'লেও মোৰ মানে অসুবিধা হ'ব। তো এইবিলাকতো মানে নচলে, আৰু সেইবাবে সেইটোও বাদ দি দিলোঁ। তো টোটালি ভিডিঅ' আপলোড দিয়া বন্ধ কৰি দিলোঁ। দুটা চেনেলতে মানে এনেকুৱা হ'ল, কি হ'ল যে প্ৰথমে দুটা চেনেল বনাই তাত ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত আকৌ বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পিছত SSC-GD 2024 যিটো ভৰ্তি আছিল, সেইটোত ফিজিকেলত মেডিকেলত নাম আহিল, সেইটোত তৈয়াৰী ষ্টাৰ্ট কৰিলোঁ। এতিয়া এইখন চেনেলত, অসমীয়া চেনেল ড্ৰিমাৰণীত ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত কি হ'ল,
মেডিকেলি আনফিট হ'লোঁ, মন ভাঙি গ'ল, সেইটোত বাদ দিলোঁ। তাৰপিছত আকৌ 2025 SSCGD বাবে পঢ়া শুনা ষ্টাৰ্ট কৰিলোঁ, সেইটোত ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ এক্সাম দিম বুলি। কিন্তু এইবিলাক মেনেজ কৰিব নোৱাৰাৰ বাবে মই ডিচেম্বৰৰ শেষৰ ফালে এইবিলাক ভিডিঅ' আপলোড দিয়া বন্ধ কৰি দিলোঁ। তো বন্ধ কৰি দিয়াৰ পিছত তাৰপিছত ভাবিলোঁ যে SSCGD এক্সামটো দি লওঁ, তাৰপিছত দেখা যাব। কিন্তু SSCGD এক্সামটো মই দিব নোৱাৰিলোঁ কিবা কাৰণত। তো সেইটোৰ কাৰণ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে এইখন আই বাটনত ভিডিঅ' আহিব, আপোনালোকে চাই ল'ব পাৰে। তো পূৰাপূৰি মই মানে একদম কি কৰিম কি নকৰিম তাল ভৰোৱা হ'লোঁ, বুজিছে না। মানে এইফালে আগৰবাৰৰ মোৰ হোৱা চাকৰিটো নহ'ল, আৰু তাৰপিছত পিছৰবাৰ লাষ্ট চান্স আছিল এইটো মোৰ, সেইটোও নহ'ল। তো মানে ট'টালি ভাঙি পৰিছিলোঁ, নাই আৰু মোৰ দ্বাৰা একো নহ'ব বুলি। তাৰপিছত মই আকৌ মাৰ্চ মাহৰ পৰা আকৌ মই ভিডিঅ' আপলোড দিয়া ষ্টাৰ্ট কৰিলোঁ মোৰ যিখন প্ৰথমখন চেনেল আছে সেইখনত। কিয়নো আগৰ বছৰ যিটো জুন মাহত এটা ভেকেঞ্চি আহিছিল BSF HCM, তো সেইটোৰ বাবে মই বহুত মানে আগ্ৰহী আছিলোঁ সেইখন ভেকেঞ্চিত ল'ম বাবে। কিয়নো মই SSCGD যিহেতু পোৱা নাই, আৰু সেইটো এটা ক্লেৰিকেল পষ্টৰ জব হয়, আৰু HCM লেভেলৰ আপোনালোকে জানে বহুত মানে ভাল জব হয়, 9 to 5 জব হয়, ইমান ৰিক্সো নাই, মানে গাধাৰ নিচিনা খাটিব নালাগে, ডিউটিও দিব নালাগে। সেইবাবে মানে শান্তিৰ জব আছে, ফৌজিৰ জব, কিন্তু মানে ফৌজিৰ জব কিন্তু চিভিল জব ক'ব পাৰি, এনেকুৱা আৰু। সেইবাবে মই সেইটো ল'মেই, মানে সেইবাবে বহুত জোচ উঠিছিল মানে ফৰ্ম যেতিয়া ফিল আপ কৰিছিলোঁ তেতিয়া। ফৰ্ম ফিল আপ কৰিলোঁ, তাৰপিছত RWৰ পৰা কোৰ্চ ল'লোঁ, কোৰ্চ লৈ তাৰপিছত ক্লাছ কৰা ষ্টাৰ্ট কৰিলোঁ। কিন্তু এসপ্তাহমান ক্লাছ কৰিলোঁ, তাৰপিছত আকৌ সেই বন্ধ কৰি দিছোঁ। এতিয়াও মোৰ মানে প্ৰতিটো ছাবজেক্টৰ 5টা টপিকো কমপ্লিট হোৱা নাই, তো এই মোৰ। তো সেইটোৰ মানে ফিজিকেল আছিলে মোৰ মাৰ্চ মাহৰ 19 তাৰিখ নেকি 21 তাৰিখত। তো মই সেইবাবে ৰানিং ষ্টাৰ্ট কৰিলোঁ। তো 10 দিন নেকি 12 দিনমান সময় পাইছিলোঁ মই, 10 দিনেই হ'ব বোধহয়। তো আপোনালোকে ভিডিঅ'বোৰ চাই সেই চেনেলত দেখিব পাৰে। মই ইয়াত দি দিম আপোনালোকক আই বাটনত যিকোনো এটা ভিডিঅ', তো নহ'লে হেণ্ডেলটো ইয়াত দি দিম, আপোনালোকে চাব পাৰে। তো যে প্ৰিপেৰেশ্যন কৰিছিলোঁ, মানে 1600 মিটাৰৰ যে টাইমিংটো মোৰ 7.5-8 মিনিট লাগি আছিল, সেইটো কমাই যে মই মানে ফিজিকেলটো পাছ কৰিলোঁ, সেইটোৰ মানে জাৰ্নিটো মই তাত সেইখন চেনেলত দিছিলোঁ। তাৰপিছৰ পৰা ভাবি আছোঁ ষ্টাডি ষ্টাৰ্ট কৰিম, কিন্তু সেইটো হৈয়ে পোৱা নাই। মানে আমাৰ নিচিনা ইনডিচিপ্লিন, মানে মই যেনেকুৱা ইনডিচিপ্লিন ল'ৰা, সেইবাবে ভিডিঅ' মানে আপলোড দিয়া ষ্টাৰ্টেই কৰিব পৰা নাই। আৰু মানে মোৰ মানে ফ্ৰেছ ষ্টাৰ্ট লাগে, বুজিছে না। মানে এইটো টপিক আধা হৈ আছে তেনেহ'লে নচলিব, এইটো টপিক আধা হৈ আছে মানে মোৰ মেথছৰ কেইটামান ক্লাছ বাকী আছিল, মেথছৰ ছেকেণ্ড চেপ্টাৰৰ প্ৰফিট এণ্ড লছৰ 10টা চেপ্টাৰ আছিল। মই ইয়াত এখনে ক্লাছ ডিচেম্বৰত লাষ্ট কৰিছিলোঁ, তাৰপিছত বন্ধ কৰি ৰাখিছিলোঁ। তো সেইটো সেই 9টা ক্লাছ কমপ্লিট কৰিবলৈ মই টাইম খুজি মানে ভিডিঅ' কেইদিনমান পিছত আপলোড দিওঁ যে এইকেইটামান ক্লাছ কৰি তাৰপিছত মই নিউ চেনেল ষ্টাৰ্ট কৰিম, এনেকৈ কৰিলোঁ। তাৰপিছত আজি এই দশা, মই কালিৰ পৰা মানে চেলেঞ্জটো ষ্টাৰ্ট কৰিছোঁ, কিন্তু কালি মই ভিডিঅ' আপলোড দিব পৰা নাই। কিয়নো এই ভিডিঅ' যিবোৰ জানকাৰী ভিডিঅ' আছে, মানে মই ষ্টাৰ্ট কৰি আছোঁ এইবিলাক ভিডিঅ', আৰু ইমান দিন কিয় ভিডিঅ' দিয়া নাই, এইবিলাক ভিডিঅ' দিওঁতে কালিৰ দিনো চলি গৈছে, কালি অবধি। মানে মই 10টা ক্লাছৰ ভিতৰত 10 নম্বৰ ক্লাছটো কালি ৰাতিপুৱাই কমপ্লিট কৰিছোঁ, 12 বজাত কমপ্লিট কৰিছোঁ, কালি দুপৰীয়া 12 বজাত। তো সেইটো যিয়ে নহওক, তাৰপিছত মই আপোনালোকক মিডিলত সেইখন ফিজিকেল পাছ কৰি আহি এইখন চেনেলতে কেইখনমান ৰানিঙৰ ভিডিঅ' দিছিলোঁ, যে আপকামিং আছাম পুলিচ আৰু ফৰেষ্ট বেটেলিয়নৰ বাবে ৰানিং ষ্টাৰ্ট কৰি দিছোঁ বুলি। তো ষ্টাৰ্ট কৰি দিছোঁ বুলি ভিডিঅ' আপলোড দিয়া ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত কিবা হ'ল, মানে গাটো বেয়া হৈ গ'ল মাজতে, সেইবাবে ভিডিঅ' বন্ধ কৰিলোঁ। তো এতিয়া মই ফাইনেলি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে মই 2খন চেনেলতে ভিডিঅ' আপলোড দিম এতিয়াৰ পৰা। মোৰ যিখন প্ৰথমখন চেনেল আছে মিষ্টাৰ লুজাৰ, মেইন চেনেল, হিন্দী ভাষাত যিটো, সেইখন চেনেলত মই অলৰেডি মানে ভিডিঅ' আপলোড দিয়া ষ্টাৰ্ট কৰিছোঁ কালিৰ পৰা, 2-3 দিনৰ পৰা। কালিৰ পৰা মই মানে চেলেঞ্জ ষ্টাৰ্ট কৰিছোঁ, আজি সেইখন ভিডিঅ' আপোনালোকে গ'লে চাব পাব। তো এতিয়া ৰানিং ভিডিঅ' আপলোড দি থাকিম তাত। মানে মই BSF HCM ৰিটেন পৰীক্ষাৰ বাবে মই কি প্ৰিপাৰেশ্যন ল'ম মানে, আৰু কেনেকৈ মই পৰীক্ষাটো পাছ কৰিম, আৰু আপোনালোকে যিসকলৰ মানে পঢ়াত শুনাত এভাৰেজ হয়, তেওঁলোকে মানে কেনেকৈ এই ভেকেঞ্চিটোত মানে ৰিটেনত ভাল মাৰ্ক আনি টাইপিঙত নাম আনিব বা চাকৰিটো ল'ব পাৰে, সেইটোৰ ওপৰত ভিডিঅ' পাই যাব। তো মানে সেইখন চেনেলত এক্সামৰ ওপৰত মেইনলি ফ'কাছ কৰি ভিডিঅ'বোৰ বনোৱা হ'ব, আৰু মই কেনেকৈ প্ৰিপাৰেশ্যন কৰি আছোঁ সেইবিলাকৰ ওপৰত। তো আপোনালোকে যিসকলে অসমৰ কেণ্ডিডেট আছে, যিসকলে মানে ফিজিকেল পাছ কৰি আছে, তেওঁলোকে যাওক, গৈ ভিজিট কৰক এবাৰ, আশা কৰিছোঁ নিশ্চয় ভাল লাগিব। তো সেইটোৱে আৰু এইখন চেনেলত মই কালিৰ পৰাই চেলেঞ্জ ষ্টাৰ্ট কৰি দিছোঁ, কিন্তু আপোনালোকক জনাব পৰা নাই সেইবাবে। তো সেইবাবে এইখন চেলেঞ্জটো মই অলপ মানে পিছুৱাই দিছোঁ। কালিৰ পৰা টাইমিং টেষ্ট আৰম্ভ কৰিছোঁ, তো আকৌ 1600 মিটাৰৰ কালি টাইমিং টেষ্ট লৈছোঁ। আজি আবেলি মই 3200 মিটাৰৰ টাইমিং টেষ্ট ল'ম, তাৰপিছত কালি আকৌ 5 কিলোমিটাৰৰ টাইমিং টেষ্ট ল'ম। মানে এনেকুৱা খালি টাইমিং টেষ্টখন লৈ যাম, আৰু মই 1 তাৰিখৰ পৰা আপোনালোকক 1 তাৰিখ নাইবা 2 তাৰিখ, 1 তাৰিখ হয় 1 তাৰিখৰ পৰা, 1 তাৰিখ নহ'লে 2 তাৰিখ, তো যিটোৱে হওক
1 তাৰিখৰ পৰাই বেছিভাগ সম্ভৱ ষ্টাৰ্ট কৰি দিম এইখন চেনেলত মানে ফিজিকেলৰ ওপৰত মানে কেনেকৈ কি কৰি আছোঁ সেইটোৰ ওপৰত মানে মোৰ চেষ্টো বহুত কম হয় BSF HCMত মোৰ বহুত ভয় লাগিছিল ৰিজেক্ট হৈ যাওঁ নেকি কিন্তু নহয় ভগৱানৰ কৃপাত পাছ কৰি আহিছোঁ 77.5 আছিল মোৰ টেষ্ট আৰু হাইটতো অসুবিধা নাই 178 চেণ্টিমিটাৰ আৰু ৱেট মোৰ কিমান বা আছিল সেইটো লক্ষ্য কৰা নাই কিন্তু মেডিকেলৰ সময়ত মোৰ পিছৰবাৰ মেডিকেলৰ সময়ত মোৰ ৱেট একদমেই কমি গৈছিল 56.5ত আহি নামি গৈছিল আৰু এতিয়া মই কেইদিনমান আগত ৱেট মাপিলোঁ তো 59 কেজি আছে তো মোৰ টাৰ্গেট যে 65 কেজিলৈ লৈ যাব লাগিব মোৰ এই ৱেটখনক কাৰণ হাইট হিচাপে ৱেটখন বেলেঞ্চ কৰিব লাগিব নহ'লে ডিছকুৱালিফাই হৈ যাওঁ মানে যি ডিছকুৱালিফাই হৈছোঁ 3টা কাৰণত তাৰ ভিতৰত এটা আছিল 1.5 কেজি ৱেট কম হাইট হিচাপত ৱেট সেইটোৱে তো মই এতিয়া মানে ডিচিশ্যন লৈ লৈছোঁ সিটো চেনেলত এক্সাম ৰিলেটেড ভিডিঅ' আহিব মতলব ষ্টাডি ৰিলেটেড পঢ়া শুনাক লৈ আৰু এইখন চেনেলত মোৰ যিটো ফিজিক আছে আপোনালোকে দেখি আছে নাই শুকান দেহা তো সেইটোৰ ওপৰত মানে কি কাম কৰি আছোঁ ডেইলি ৰানিং কি কৰি আছোঁ পুচাপ ৱৰ্কআউট কি কৰি আছোঁ নিজকে মানে বডিটো ফিটনেছ বনাবৰ বাবে সেইটোৰ ওপৰত ভিডিঅ' আহিব তো এইখিনিয়ে আছিল আজি ভিডিঅ'ত কোৱাৰ বাবে কোৱা বস্তুটো ইমান সময়ৰ নাছিল মই যিমান সময় লগালোঁ মানে সেইটো আপোনালোকে বুজিব পাব যে মোৰ কমিউনিকেশ্যন স্কিলটো মানে ইমান বেয়া যাৰ বাবে মোৰ ইমান সময় লাগিল এই এখন ভিডিঅ' বনাবলৈ আৰু কি উল্টা কথা ক'লোঁ ইমান ভিতৰৰ কথা কোনো মানুহে নকয়ও শ্বৰ্টকাটত কৈ দিয়ে মেইন কথাবিলাক তো মই এইবিলাক এতিয়াও শিকা নাই কিন্তু আশা কৰিছোঁ এদিন শিকি যাম প্ৰথমত ষ্টাৰ্ট কৰোঁতে মানুহে সকলোকে অলপ অসুবিধা হয় তো এয়াই আৰু আজিৰ ভিডিঅ'ত এয়াই আছিল আপোনাক জনাবলৈ তো মই আশা কৰিম যে আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি মোৰ এই কামবেক জাৰ্ণিত তো যদি এইখন ভিডিঅ' মানে ভাল লাগে আৰু অলপমানো মানে ইনফৰ্মেটিভ বুলি লাগে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব যে কোন কেণ্ডিডেটে BSF HCMৰ ফিজিকেল পাছ কৰি আছে তেওঁলোকক ৰিটেন দিব তো মই আগন্তুক ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি দি দিম মানে ভিডিঅ' বনাই দিম যে BSF HCMত কি চিলেবাছ আহিব ক'ৰ পৰা আপোনালোকে বিনামূলীয়াভাৱে পঢ়িব পাৰে কোনো কোৰ্চ নলোৱাকৈ আৰু এক্সাম কেতিয়া হ'ব এক্সাম কম্পিটিশ্যন কেনেকুৱা আছে লেভেল তাৰপিছত কিমান টাৰ্গেট স্ক'ৰ লৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব মতলব পূৰা ফুল ডিটেইল ভিডিঅ' আহিব মতলব এসপ্তাহমানৰ ভিতৰতে তো আশা কৰিছোঁ আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু হয় যিসকল BSF HCMৰ দেখি আছে ভিডিঅ' তেওঁলোকক স্পেচিয়েলি কৈ আছোঁ তোমালোকে এই ভিডিঅ'টো যিসকল তোমাৰ বন্ধু আছে বন্ধু বান্ধৱী গভৰ্ণমেণ্ট জবৰ তৈয়াৰী কৰি আছে আৰু মেইনলি BSF HCMৰ ফিজিকেল পাছ কৰি আছে তেওঁলোকক নিশ্চয় শ্বেয়াৰ কৰিবা এইখন ভিডিঅ' আৰু মোৰ মিষ্টাৰ লুজাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো তাত মই ষ্টাডিৰ ভিডিঅ' ডেইলি আপডেট দি থাকিম ইয়াতো দি থাকিম মই কি কৰিলোঁ নকৰিলোঁ ডেইলি আপডেট কি টাৰ্গেট লৈছোঁ দি থাকিম তো সেয়াই আৰু যদি আপোনালোকে মোৰ এই চেলেঞ্জ যিটো আছে 2খন চেলেঞ্জ লৈছোঁ মই এইখন চেলেঞ্জত যিখন চেলেঞ্জৰ নামটোতো আপোনাক কোৱাই হোৱা নাই নামটো আছিল মানে 0 to Hero মতলব নাম এতিয়াও ভবা নাই 0 to Hero মোৰ এতিয়া ইমান ভাল লগা নাই নামটো যিটোৱে নহওক মতলব চেলেঞ্জ ষ্টাৰ্ট হ'ব 1 তাৰিখৰ পৰা বা 2 তাৰিখৰ পৰা তো এইখন চেলেঞ্জ আৰু যিটো মানে অলৰেডি ষ্টাৰ্ট কৰিছোঁ মিছন চৰকাৰী নকৰি BSF HCM চিৰিজ মোৰ মিষ্টাৰ লুজাৰ চেনেলত তো এই 2খন চেনেলৰ যিখন মোৰ কামবেক মানে চেলেঞ্জ আছে সেইটোত ছাপোৰ্ট কৰিবৰ বাবে আৰু মানে মোৰ ভিডিঅ'বোৰ আপডেট পাই থাকিবৰ বাবে তেনেহ'লে আপোনালোকে 2খন চেনেলৰে মই হেণ্ডেল ইয়াত দি আছোঁ আপোনালোকে এই হেণ্ডেল যিটো দিছোঁ সেই দুটা চাৰ্চ কৰিলে মোৰ চেনেল দুটাই আহি যাব তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো যেতিয়াই মই ভিডিঅ' এৰিম তেতিয়াৰ পৰা মানে আপোনাৰ ওচৰতে সকলোৰে প্ৰথমত আপডেট যাব সেইটো আপোনালোকে জানে তো এইখিনি হেল্প কৰি দিব হেল্প মানে কি ছাপোৰ্ট আৰু আপোনালোকে যদি মোক ছাবস্ক্ৰাইব নকৰে তথাপিও মোৰ জীৱনটোক বাচিবই লাগিব চাকৰিৰ বাবে মোক ষ্ট্ৰাগল কৰিবই লাগিব আৰু পঢ়া শুনাও কৰিব লাগিব ৰানিঙো কৰিব লাগিব সকলোখিনি কৰিব লাগিব কিন্তু ইউটিউব বনাই আছোঁ সেই কোনো মোৰ এক্সট্ৰা মানে আশা নাই যে নহয় মনিটাইজ কৰিব লাগিব চেনেল অমুক কৰিব লাগিব তমুক কৰিব লাগিব এই 2খন চেনেল মই এনেও বাদ দি দিম চাকৰি পোৱালৈকে মই মানে নিজৰ মেমৰিবোৰ মানে ৰখাৰ বাবে মই কেনেকুৱা আছিলোঁ সেইটোৰ বাবে মই মানে ৰাখি আছোঁ যদি চাকৰি পাওঁ তেনেহ'লে এইটো মেমৰি হৈ থাকি যাব আৰু যদি চাকৰি নাপাওঁ তেনেহ'লে মানে এটা অভিজ্ঞতা হৈ থাকিব যে নহয় মই এদিন চৰকাৰী চাকৰিৰ ট্ৰাই কৰিছিলোঁ আৰু মই মানে এদিন এনেকুৱা আছিলোঁ আৰু যদি মানে ভৱিষ্যতত চেঞ্জ কৰিব লাগিব নিজক এনেকুৱা হৈ থাকিলেতো জীৱনত চলিব নোৱাৰিম তো সেইটোৱে আৰু ইয়াৰ বাবে আৰু মেইনলি মোৰ কাৰণটো মই কৈয়ে দিছোঁ ফাৰ্ষ্টতে কমিউনিকেশ্যন স্কিল ডেভেলপ কৰা এই 2খন চেনেলত মোৰ যদি ছাবস্ক্ৰাইবাৰ নাও আহে তথাপিও মই ভিডিঅ' আপলোড কৰিয়ে যাম কাৰণ এই 2খন মোৰ ডায়েৰীৰ নিচিনা কাম কৰিব যাতে মই আৰু 20 বছৰ 30 বছৰৰ পিছত এই ভিডিঅ'বিলাক দেখিলে মানে মই নিজকে ক'ব পাৰোঁ যে নহয় মই এইখন মানে এনেকুৱা আছিলোঁ কথা ক'ব নোৱাৰিছিলোঁ বা মোৰ ফিটনেছ এনেকুৱা আছিল মানে মোৰ স্থিতিটো এনেকুৱা আছিল আৰু মই আজি এইখন ঠাইত তো ইয়াৰ বাবে মই এই 2খন চেনেল ষ্টাৰ্ট কৰিছোঁ আৰু মেইন চেনেল যিটো আশাৰে খুলিম যে নহয় ইউটিউবাৰ হ'ম সেইটোতো বেলেগ পিছৰ কথা আগত নিজৰ লাইফটোকতো ষ্টেবল কৰি লওঁ চাকৰি এটাতো লৈ লওঁ সেইটোৱে আৰু
তো ভিডিঅ' বহুত লম্বা হৈ গ'ল মই জানো, যিসকলে মোৰ এই ভিডিঅ'টোক স্কিপ নকৰাকৈ চাইছে তেওঁলোকক অশেষ অশেষ ধন্যবাদ, আৰু আপোনালোকে আগতো মোক এনেকৈ ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ।